নমস্কাৰ, অঞ্জলি কিটচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা মই তিল দিয়া চিকেনৰ ৰেচিপি লৈ আহিলোঁ। তাৰ বাবেনো মই কি ল'লোঁ আহকচোন দেখাওঁ। এয়া মই এটা বাটিত চিকেন ল'লোঁ, আদা নহৰু, ৰেড চিলি পাউডাৰ, হালধি গুড়া, দৈ, সোৱাদ অনুসৰি নিমখ, আটাইখিনি দি মই মেৰিনেট কৰি ল'লোঁ। এতিয়া আনফালে মই এখন কেৰাহী পাতি মই তিলখিনি ভাজি ল'লোঁ। তিল ভজা মোৰ হৈ গ'ল। মই তিলখিনি নমাই ৰাখিলোঁ আৰু এতিয়া মই এটা মিক্সি জাৰত সহায়ত মই তিলখিনি পিচি ল'ম। আৰু আনফালে মই এখন কেৰাহী পাতি তেল দি পিঁয়াজখিনি ভাজি ল'লোঁ। এই আদা নহৰু পেষ্টটো দি দিছোঁ, হালধি দি দিছোঁ। এতিয়া মই ৰেড চিলি পাউডাৰ 1 চামুচ দিলোঁ, জিৰা গুড়ি 1 চামুচ দিলোঁ। এতিয়া মই আকৌ গোটেই মছলাখিনি লৰাই ল'লোঁ। ইমান ধুনীয়া কালাৰ আহিছে। এতিয়া মই মেৰিনেট কৰি ৰখা মাংসখিনি দি দিম। মই প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা মেৰিনেট কৰি ৰাখিছিলোঁ। এতিয়া মই আটাইখিনি ভালদৰে লৰাই ল'ম। এয়া মই লৰাই লৈছোঁ। এতিয়া আকৌ ঢাকনা দি ঢাকি দিলোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ দিলোঁ। এতিয়া আকৌ লৰাই লৈছোঁ। এতিয়া মই এখন ঢাকনাৰে অলপ টাইম ঢাকি দিম। ঢাকি দিলোঁ, আকৌ চালোঁ। এতিয়া মই কাটি ৰখা কেঁচা জলকীয়া 2টা দি দিলোঁ। এতিয়া মই পিচি ৰখা তিলখিনি তাতে দি দিলোঁ। আকৌ এতিয়া ভালদৰে লৰাই লৈছোঁ। আপোনালোকে এনেকৈ তিল দিয়া চিকেন খাইছেনে? যদি খোৱা নাই এবাৰ নিশ্চয় খাব। ইমান ধুনীয়া কালাৰ আহিছে। আপোনালোকে কেমেৰাত কেনেকুৱা দেখিছে নাজানো, কিন্তু মই বৰ ধুনীয়া দেখিছোঁ। এতিয়া মই অকণমান পানী দি দিলোঁ। পানী দি মই আকৌ অকণমান ঢাকি ল'ম। এতিয়া মই আকৌ চাইছোঁ, ইমান ধুনীয়া কালাৰ আহিছে। এতিয়া মই অকণমান গৰম মছলা ব্যৱহাৰ কৰিলোঁ। এতিয়া মাংস মোৰ প্ৰায় হৈ গ'ল। এতিয়া মই মাংসখিনি নমাই ৰাখিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে যদি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।